নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে সৰস্বতী পূজাৰ শুভকামনা জনালোঁ আৰু লগতে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰো বাৰু ভালেই। আজি পূজা বুলি অকণমান ওলাই আহিছোঁ। মোৰ শৈশৱৰ মই সৰুতে যিখন স্কুলত মোৰ শৈক্ষিক জীৱনৰ আৰম্ভণি কৰিছিলোঁ, পঢ়া জীৱনৰ আৰম্ভণি কৰিছিলোঁ, আমাৰ সেইখন স্কুললৈ আহিছোঁ স্মৃতি কৰিবলৈ আৰু খুব ভাল লাগিছে আহি। বহুত বছৰৰ মূৰত আহিছোঁ আৰু ইমান বছৰৰ মূৰত ইয়ালৈ আহি এক অনুভৱ সুকীয়া। এয়া পূজাৰ পৰিৱেশ আপোনালোকে দেখিছে, সকলো ব্যস্ত হৈ আছে আৰু তাৰে আভাস আপোনালোকক দেখুৱাম। আগৰ আমাৰ পূজা বুলি ক'লে আমি পূজাৰ দুদিনমানৰ আগৰ পৰাই গাঁৱে গাঁৱে ঘূৰি ফুৰিছিলোঁ, ফুল বুটলি ফুৰিছিলোঁ আৰু নাৰিকল পাতৰ গেট বনাইছিলোঁ। সেইবোৰ আজিকালি নাই, হেৰাই গৈছে। মাৰ পুৰণা মুগা মেখেলাখনৰ লগত এখন চাদৰ মিলাই আগদিনাই থৈছিলোঁ পিন্ধিবলৈ। কোনো মেকআপ আৰ্টিষ্টৰ প্ৰয়োজন নাছিল আৰু বিভিন্ন ডিজাইনাৰ কাপোৰৰ প্ৰয়োজন নাছিল। মাত্ৰ মাৰ সাঁচি থোৱা পুৰণা মুগাৰ মেখেলাখন আৰু তাৰ লগত নিমিলিলেও উপায় নাই, হয়তো কেতিয়াবা নিমিলে, যিকোনো এখন চাদৰ লৈ আমি ওলাই আহিছিলোঁ। কিন্তু সেই পৰিৱেশবোৰ আজিকালি হেৰাই গৈছে আমাৰ মাজৰ পৰা। সকলো কেৱল ফেশ্বনৰ পিছত দৌৰি আছে আৰু সেইখিনি মানে খুব অনুভৱ কৰা, আৰু ইয়ালৈ আহি মই আজি সেইবোৰ খুব অনুভৱ কৰিছোঁ। খুব এটা ভাল লগা অনুভৱ আৰু আপোনালোকক দেখাম আমাৰ পূজাৰ সামগ্ৰিক পৰিৱেশ কেনেকুৱা। এয়া চাওক, এইফালে সকলো ব্যস্ত আৰু এয়া চাওক আমাৰ এয়া দাদা ৰুটি বনাই আছে। আমাৰ দাদাৰ ৰুটি আপোনালোকক লাগে যদি যোগাযোগ কৰিব দেই, খবৰ কৰিব। মাগুলিতে নহয়, অসমৰ বহুত জেগাত বনাইছোঁ ৰুটি। কোৱালিটি ভাল আছে, কোৱালিটি ভাল। ৰুটি দিছিলে আপুনি ধুনীয়াকৈ ফুলিছে, মুখ মেলি দিয়ক আপোনালোকে। কোৱালিটি ভাল আছে আৰু ধুনীয়াকৈ ফুলিছে, আকৌ যোগাযোগ কৰিব। আৰু পূজা বুলি ক'লে ৰুটি খোৱাৰ মানে মজাটো সুকীয়া বেলেগ, আৰু তাতে মই বনাওঁ বেলেগ। আৰু এয়া এইফালে দালি উতলি আছে। আপোনালোকে লোভ নুটুকিব, যদি ওচৰতে ক'ৰবাত শিক্ষানুষ্ঠান আছে যাব পাৰে, তাতে গৈ খাব। আৰু ৰুটি খাই খুব ভাল লাগে দেই পূজাত। এয়া আমাৰ এইফালে ছোৱালীসকল বহি আছে। আপোনালোকৰ অনুভৱবোৰ কমেণ্টত জনাব আৰু পূজাৰ মানে ফেশ্বনটো পৰিহাৰ কৰক সকলোৱে। আমাৰ আধ্যাত্মিকতাৰ ভাৱটো মনলৈ আনিব, সকলোৱে সেৱা কৰিব সৰস্বতী আইৰ শ্ৰীচৰণত, আপোনালোকৰ শৈক্ষিক জীৱনৰ উন্নতিৰ কাৰণে আৰু আপোনালোকৰ জীৱনটো যাতে ধুনীয়াকৈ পাৰ কৰিব পাৰে পঢ়াৰ জীৱনটো। আৰু সেয়াই আৰু কি ক'ম, তাকে দেখুৱাইছোঁ আপোনালোকক। এইফালে ভিতৰত স্কুলৰ ভিতৰত নাম চলি আছে, মই নাযাওঁ বাৰু নামলৈ। আৰু সেয়াই আজি পূজা বুলি অকণমান ওলাই আহিলোঁ, ভ্লগ এটা বনাওঁ বুলি, আৰু খুব ভাল লাগিছে আহিলোঁ মানে। মোৰ পুৰণা স্কুলৰ যিখন স্কুলত মই সৰুৰ পৰা পঢ়িছিলোঁ, আৰু আজি বহুত বছৰৰ মূৰত ইয়ালৈ আহিছোঁ আৰু ইমান বছৰৰ মূৰত নিজৰ শিক্ষানুষ্ঠানলৈ আহি মানে অতীত ৰোমন্থন কৰিছোঁ, খুব নষ্টালজিক হৈ পৰিছোঁ। আৰু কি ক'ম আৰু, এতিয়াৰ পূজাৰ সেই মাদকতাবিলাকৰ মানে মাদকতাটো নাইকিয়া হৈ গৈছে। মানে আমাৰ আগৰ যিবোৰ, আৰু আপোনাৰ পূজাৰ পিছদিনা মূৰ্তি উটাবলৈ যাওঁ, কাজিয়াও লাগে খুব দেই, নদীত গা ধুবলৈ যাওঁতে, মূৰ্তি উটাবলৈ যাওঁতে। আৰু তাকে আপোনালোকক জনালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু কমেণ্ট কৰিব, আপোনালোকৰ অনুভৱবোৰ জনাব। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম, তেতিয়ালৈ সকলো সুস্থ থাকক। পুনৰবাৰ পূজাৰ আপোনালোকক বহুত বহুত শুভকামনা জনাইছোঁ আৰু সকলো সুস্থ থাকক।